লৰি চলে বিষব হন থেই থেই কতু ক্ষণে পাইলা গয়া ভাগ ভিতর রাম হরি ভুলা পর্ব জন থেই থেই বেনন্ত বিলাসী সৃষ্টিৰ ৰচনা একে পৰম ব্ৰহ্মই তিনি গুণে হলো অৱতাৰ ভক্তই আমাক কৈ কৰোণাময় আকুত কৈ কিন্তু নিন্দুকজনে এই শ্মশানৰ ধূসৰিত ভূত পেদৰ সংগী অঘৰী বুলি বাৰে বাৰে কৰে তিৰস্কাৰ যিয়ে যেনেদৰে আমাকে নাভাবক আমি মাথো জগতবাসীকে দেখুৱাও যত জীৱ তত শিৱ সৃষ্টিকৰ্তা এই বিশাল সৃষ্টি নাৰায়ণে পালনৰ দায়িত্ব কৰিছে আৰু আমি যেতিয়াই অত্যাচাৰ অনাচাৰ বেবেচাৰ আদি হয় আৰম্ভ তেতিয়াই ৰূপৰূপে সংসাৰী অপশক্তিকে যাওঁ আমি এবে নিজ কৰ্তব্যত সংলগ্ন হওঁ